মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজিৰ ভিডিঅ'টো হ'ব 10মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 6 নম্বৰ পাঠৰ কেইটামান বিকল্পধৰ্মী প্ৰশ্ন আৰু ইয়াৰ শুদ্ধ উত্তৰ। প্ৰথম প্ৰশ্ন, জীৱৰ শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্য দ্ৰব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পৰিপুষ্টি। 2 নম্বৰ প্ৰশ্ন, ক্ৰেবছ চক্ৰ সংঘটিত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, মাইটকণ্ড্ৰিয়া। 3 নম্বৰ প্ৰশ্ন, অবাত শ্বসন সম্পন্ন হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, চাইটোপ্লাজমত। 4 নম্বৰ প্ৰশ্ন, চৰ্বিৰ অণুৰ ইমালচিফিকেশ্যন সংঘটিত কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পিত্ত লৱণে। 5 নম্বৰ প্ৰশ্ন, আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা পাচক উৎসেচকবিধ হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, লালটি এমাইলেজ। 6 নম্বৰ প্ৰশ্ন, কেৱল গাখীৰত পোৱা এক শৰ্কৰাবিধৰ নাম? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, গেলেক্টছ। 7 নম্বৰ প্ৰশ্ন, প্ৰাণীৰ পুষ্টি হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পৰপোষিত। 8 নম্বৰ প্ৰশ্ন, এমিবাৰ পাচন প্ৰক্ৰিয়াটো হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, অন্তঃকোষীয়। 9 নম্বৰ প্ৰশ্ন, সৌৰ কণাত নিহিত হৈ থকা শক্তি হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, কোৱাণ্টাম। 11 নম্বৰ প্ৰশ্ন, বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম ডেছ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মেডুলা। 11 নম্বৰ প্ৰশ্ন, বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, নেফ্ৰন। 12 নম্বৰ প্ৰশ্ন, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মাইটকণ্ড্ৰিয়াত। 13 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ দেহত জাইলেম কলাৰ কাম হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পানীৰ পৰিবহণ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আৰু এইটো লেচনৰ মই ইতিমধ্যে 70টা MCQ প্ৰস্তুত কৰি ওলাইছোঁ আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে চাই থাকিবলৈ অনুৰোধ জনাইছোঁ।